খগ্ৰাপাৰৰ পৰা তামোলপুৰ সংযোগী যি ৰাস্তা, সেই ৰাস্তাৰ দৃশ্য এয়া বানপানীৰ যি তাণ্ডৱ সেয়া খুব ভয়ানক চাইছোঁ। এনেকৈ বানপানী ক্ৰমান্বয়ে বাঢ়িয়ে আছে। জীৱনৰ প্ৰথমবাৰৰ বাবে এনেকুৱা বানপানী চাইছোঁ আমি, আৰু সকলোৱে মানে আনন্দ উল্লাসত ওলাইহে আহিছে আমাৰ এই অঞ্চলত বানপানী চাবলৈ। মানে আমাৰ ইফালে জীৱনত বানপানী নহয়, এইবাৰ প্ৰথমহে বানপানী হ'ল। তো বলক চাওক কোনে কি মাছ মাৰে, চাই থাকক। মই ৱেলকাম জনাইছোঁ। মানে বানপানীৰ এটি খুব ভয়ানক পৰিস্থিতি দেখাবলৈ লৈছোঁ। অসমৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মাছৰ উৎপাদন হয়। আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত খগ্ৰাপাৰ থানা পৰে, আৰু সেই থানাৰ অন্তৰ্গত বৃহৎ এলেকা অৰৰা, পানীমাছকুছি, গড়গুৰি, নমাটি আদিকে কৰি বৃহৎ এটি অঞ্চল, য'ত কেৱল উৎপাদন হয় মাছ আৰু মাছ। আৰু তাতে এইবাৰ মোৰ মানে জীৱনৰ প্ৰথম জন্মৰ পৰা এনেকুৱা পানী দেখা নাছিলোঁ, আৰু চব এনেকুৱাকৈ মানে চব বানপানীয়ে ধ্বংস কৰি দিলে, আৰু বহু কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈ গ'ল আমাৰ এই বৃহৎ অঞ্চলটোত। মানে এনেকুৱা বানপানী হোৱা নাছিল। পাগলেদিয়া নদীৰ পৰা পানী সোমাইছে বুলি শুনিছোঁ, মাথাউৰি ভাঙি। আৰু আমাৰ এই অঞ্চলটোৰ মানে এনেকুৱা এক ক্ষতিসাধন হ'ল, যাতে অনাগত 5 বছৰত যে আমি এই লোকচান উঠাব পাৰিম, সেইটো মানে খুব ভাগ্যৰ কথা। আৰু মোৰ জন্মলগ্নৰে পৰাই এনেকুৱা বানপানী দেখা নাছিলোঁ। মানে ব্যতিক্ৰম, খুবেই ব্যতিক্ৰম বুলি কৈছোঁ। আৰু মই দেখাবলৈ যত্ন কৰিম মানে কেনেকুৱা পুখুৰী, বুৰগল, চিতল মাছৰ পৰা আদি কৰি যিকোনো প্ৰজাতিৰ মাছ আমাৰ এই বৃহৎ অঞ্চলৰ পৰা অসমকে আদি কৰি আন আন ৰাজ্যত আমি ছাপ্লাই দিওঁ। আৰু মই নিজে প্ৰায় 5টামান পুখুৰীত মাছ ধৰিলোঁ, আৰু এনেকৈ বুৰ গৈছে। ইমানেই বৃহৎ এলেকা, মানে মই দেখাবলৈ সম্ভৱ নহয়। আপোনালোকে চাওক, য'ত কেৱল পুখুৰী, আৰু পুখুৰী মাছ কেনেকৈ বান্ধি থৈ দিছোঁ মই দেখাম। আৰু এনেকৈ আছোঁ আৰু বোকা পানীৰ মাজত, আৰু কেনেকৈ মাছ মাৰি আছে আন আন অতিথিসকল চাওক। খুবেই বেয়া লাগিছে। মানে ৰাতিপুৱাৰ পৰা হয়তো ৰাতি এনেকুৱা বানপানী হৈ গ'লে আমাৰ খুবেই অসুবিধাৰ সন্মুখীন হ'ল হয়। হয়তো এতিয়া 20% মাছ আমি ৰাখিব পাৰিলোঁ, ৰাতি হ'লে কিন্তু অসম্ভৱ আছিলে। মানে খপাতকৈ পানী সোমাই গ'ল। সেইটো এনেকৈ পুখুৰী চাওক, য'ত কেৱল অকল পুখুৰী আৰু পুখুৰী।